নমস্কাৰ বন্ধুসকল আজি আপোনালোকক দেখুৱাম যে ইউটিউবত কিদৰে ভিউজ আনিব পাৰি বা ভিউজ কিদৰে বৃদ্ধি কৰিব পাৰি অৰ্থাৎ সেই ভিউজসমূহ বৃদ্ধি কৰিবৰ কাৰণে আমি ইউটিউবৰ যেতিয়া আপুনি ভিডিঅ' বনাব সেই ভিডিঅ'সমূহত কিছুমান আমি টেগ ব্যৱহাৰ কৰিব লাগিব গতিকে সেই টেগসমূহ কিদৰে আমি ব্যৱহাৰ কৰিম বা সেই টেগসমূহ ক'ৰ পৰা ল'ম আজি ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক শেষলৈকে স্কিপ নকৰিব আৰু তেতিয়া ভিডিঅ'টো আপোনালোকে ভালদৰে চালে বুজি পাব কিদৰে আমি এটা ইউটিউব ভিডিঅ' বনোৱাৰ পিছত ভিডিঅ'টো ৰেংক কৰাব পাৰোঁ অৰ্থাৎ ভিডিঅ'টোত আমি ভিউজ বঢ়াব পাৰোঁ গতিকে আপোনালোকৰ উদাহৰণস্বৰূপে মই কিছুমান টেগ আপোনালোকক স্ক্ৰীনত দেখাইছোঁ এইসমূহ মই এক্সাম্পল হিচাপে ৰাখি থৈছিলোঁ গতিকে আপুনি মেইন কথা কি হ'ল ভিডিঅ'টো কি কেটেগৰী ভিডিঅ' হয় সেই ভিডিঅ'টোৰ ওপৰত নিৰ্ভৰ কৰি টেগ লগাব লাগিব গতিকে যদি ভিডিঅ'টো মিউজিকৰ ওপৰত হয় তেতিয়া মিউজিকৰ ওপৰত ভিডিঅ' টেগ ইউজ কৰিব লাগিব যদি ভিডিঅ'টো অন্যান্য কেটেগৰী হয় তেনেহ'লে বিভিন্ন ধৰণৰ কেটেগৰীৰ ওপৰত নিৰ্ভৰ কৰি আপুনি টেগ ব্যৱহাৰ কৰিব লাগিব গতিকে মই আজি দেখাইছোঁ যে এটা ব্লগ ভিডিঅ' যদি আপোনালোকে বিশেষকৈ ব্লগ ভিডিঅ' যোনসকলে বনায় বা যিসকলে ব্লগ ভিডিঅ'সমূহ ব্যৱহাৰ কৰে সেই ব্লগ ভিডিঅ' আমি ৰেংক কৰাবলৈ হ'লে তাত আমি কিৱৰ্ডত কি কৰিব লাগিব কিৱৰ্ডত যেনেকৈ মই লিখিছোঁ assamese ব্লগ ভিডিঅ' নিউ আছামিজ ব্লগ ভিডিঅ' বা নিউ আছামিজ ব্লগ 2022 এনেদৰে কিছুমান আমি টেগ ব্যৱহাৰ কৰিছোঁ মই আৰু আপুনিও যদি ব্লগ ব্যৱহাৰ কৰে তেনেহ'লে এইদৰে আপুনি টেগ ব্যৱহাৰ কৰিব লাগিব চাওক আৰু আপুনি এই টেগসমূহ ক'ৰ পৰা ল'ব বা কিদৰে আপুনি ব্যৱহাৰ কৰিব প্ৰথমতে আমি গুগল ক্ৰ'ম ব্ৰাউজাৰত গৈ পেলাই আমি ক্ৰ'ম ব্ৰাউজাৰত আমি ইউটিউবটো অ'পেন কৰি ডেস্কটপ মোডত তাৰপিছত আমি যেতিয়া চেনেল অপশ্যনটোত আমি ক্লিক কৰিম আৰু তেতিয়া এই অপশ্যনটোত ক্লিক কৰাৰ পিছতে আমাৰ যি কিৱৰ্ডৰ অপশ্যনটো দেখা পোৱা যাব তাত আপুনি এনেদৰে টেগসমূহ ব্যৱহাৰ কৰিব লাগিব আৰু এই টেগসমূহ আপুনি ক'ৰ পৰা পাব বা কিদৰে পাব এইসমূহ মই বিতংভাৱে আপোনালোকক মোৰ আহিবলগীয়া নতুন ভিডিঅ'টোত মই দেখাম আৰু আপুনি যেতিয়া নেকি ভিডিঅ' এটা আপুনি টেগ ব্যৱহাৰ নকৰে তেতিয়া ভিডিঅ'টো ৰেংক কৰিবলৈ বহুত কষ্ট হ'ব আৰু ৰেংক হোৱাটো সম্ভৱো নহ'ব কাৰণ টেগখিনি দিলেহে আপুনি যি টেগ ব্যৱহাৰ কৰিব কোনোবা এজনে সেই টেগসমূহ যেতিয়া ইউটিউবত চাৰ্চ কৰিব তেতিয়া আপোনাৰ ভিডিঅ'টো লিষ্টত পোৱা হ'ব বা পোৱা যাব সেইকাৰণে আপুনি টেগসমূহ ব্যৱহাৰ কৰাটো অতিকৈ জৰুৰী গতিকে মোৰ নতুন ভিডিঅ' চাবলৈ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ